হেল্ল' এভৰিৱান, কি খবৰ? ভালেই আছে চাগে ন? বাকী দিনবিলাক কেনেকুৱা গৈছে আপোনালোকৰ? মই এতিয়া দুপৰীয়া 2টা বাজিছে, এতিয়া এই ল'ৰাক ভাত খুৱাই আছোঁ। আমি খাই ল'লোঁ বাৰু, ল'ৰাটোক মানে পিছত খুৱাইছোঁ কাৰণ তাক খুৱাওঁতে সময় লাগেতো। সুদা ভাত খাই তথাপিও সময় লাগে, একদম ভাত খোৱাত বেয়া। আৰু আজি দিনটোনো কি কৰিলোঁ তাকে আপোনালোকক দেখুৱাম এতিয়া। আৰু ইভিনিং এটা ইনভিটেশ্যন আছে আমাৰ, মোৰ ছোৱালীজনীৰ বেষ্ট ফ্ৰেণ্ডৰ ঘৰত, সেইখিনিও অলপ দেখুৱাবলৈ চেষ্টা কৰিম। আৰু যদি আপোনালোকে মোৰ চেনেলত নতুন, পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। মই চেষ্টা কৰিম ভাল ভাল ভিডিঅ' আপোনালোকলৈ আগবঢ়াবলৈ। আৰু আজি আমাৰ ডিব্ৰুগড়ত বৰষুণ ভালো লাগিছে বাৰু, মাজতে ইমান গৰম হৈছিলে, এতিয়া বৰষুণ, ভাল লাগিছে বাৰু। গৰমত মানে ঠাণ্ডা হ'লে ভাল লাগে নহয় জানো? তেতিয়াহ'লে ব'লক ভিডিঅ'টো চাওক আৰু কমেণ্ট দিব। এই আমাৰ ঘৰৰ সন্মুখৰখিনি দেখুৱাব লৈছোঁ। ইমান বৰষুণ দিছে আজি। বৰষুণ এদিন দুদিন দিলে ভালেই লাগে দেই, কিন্তু কণ্টিনিউৱাছলি দিলে ভাল নালাগে আৰু। এয়া আমাৰ ঘৰৰ নিচেই কাষতে নামঘৰ। সদায় মোৰ যোৱা নহয়, সেই ঘৰৰ পৰাই সেৱা জনাওঁ আৰু ৰাতিপুৱা শুই উঠি ভাল লাগে মনটো তেতিয়া, গোটেই দিনটোৰ কাৰণে। এইটো এটা পকৰী ৰেচিপি, এইটো কাৰণে গোটা মগু লৈছোঁ, বেচন, এয়া পিঁয়াজ আৰু জলকীয়া সৰুকৈ কুটা। চাই থাকক কেনেকৈ বনাওঁ। এই গোটা মগুখিনি আছিলে যে সেইখিনি মই পেষ্ট বনাই ল'লোঁ। এতিয়া ইয়াতে মই 5 চামুচমান বেচন দিম। আপোনালোকে চাই ল'ব হা, মানে এটা হিচাপত দিব আৰু বেছি মিক্সচাৰখিনি পনীয়া নকৰিব। অলপ পনীয়া কৰিলে ভাল নালাগিব, চ' সেইটো হিচাপতে আপোনালোকে বেচনখিনি দি ল'ব। এই বেচনখিনিৰ লগত এতিয়া মই আৰু চামুচ দিলোঁ। বেচনখিনি অলপ যদি বেছি বোলে শুকান শুকান হৈছে, পানী দি ল'ব পাৰে অলপ। এয়া চাওক, মিক্সচাৰটো এইটো টাইপত হ'ব লাগে, বেছি পনীয়াও হ'ব নালাগে, বেছি শুকানো হ'ব নালাগে, এইটো টাইপত হ'লে এতিয়া পিঁয়াজ আৰু হেৰিখিনি জলকীয়াখিনি দি দিব। ধুনীয়াকৈ পেষ্ট বনাই লওক, ধুনীয়াকৈ মিক্স কৰি লওক। এইটো মৰম লাগিছে নাই বাৰু, এইটো মই এমেজনৰ পৰা লৈছিলোঁ। এই যে কেতিয়াবা কিবাকিবি ফ্ৰাই কৰিলে তেলবিলাক থাকি যায় যে, সেই থাকি যোৱা তেলখিনি মই চাকি মেলি ইয়াত থৈ দিওঁ, সুবিধা হয়। লগে লগে ডাঙৰ টেমাটোত নভৰাওঁ আৰু ইয়াতে থৈ দিওঁ। লগত এখন চামুচখন ইমান মৰম লগা চাওক। এয়া কেৰাহী গৰম হৈছে, ইয়াতে তেল দিম এতিয়া। আপোনালোকৰ হিচাপতে তেল দিব আৰু। তেলখিনি যেতিয়া গৰম হয় তেতিয়া পকৰীখিনি ধুনীয়াকৈ বনাই ল'ব আৰু, নহয় জানো? এয়া পকৰীখিনি পুৰি আছোঁ। তেলখিনি প্ৰথমে গৰম হ'ব দিব, তাৰপিছত যেতিয়া ফ্ৰাই কৰিব ল'ব পকৰীকেইটা, অলপ গেছটো কমাই ল'ব, নহ'লে জ্বলি যাব। ভাত পানী খালোঁ, এতিয়া তেলখিনিও ঠাণ্ডা হ'ল, এতিয়া ধুনীয়াকৈ ইয়াত ভৰাই দিলোঁ। আপোনালোকেও তেনেকৈ কৰিব বুজিছে নাই? তেলখিনি থাকি যোৱা তেলবিলাক এনেকৈ ভৰাই থ'ব চাকি মেলি, ষ্টীলৰ বৰ্তনত মানে। তাই ফ্ৰেণ্ডৰ ঘৰ পালোহি, কেৰম বৰ্ড এখন কিনি থৈছে খেলিবলৈ কাৰণে। এয়া দাদা আৰু মোৰ ডাঙৰ ল'ৰাটোৱে খেলিছে, খুব মহ ওলাইছে বাহিৰত, বাৰাণ্ডাত মানে খুব মহ ওলায়। বহুত ভাল লাগে ন কেৰম খেলি? আমি আগতে সৰুতে ইমান খেলিছিলোঁ, মানে এটা নিচা হৈ যায় মানে এইটো, যেতিয়া খেলোঁ বিৰাট ভাল লাগে খেলি। বহুত দিন অৱশ্যে মই খেলা নাই দেই কেৰম বৰ্ড। এতিয়া সিহঁত দুজনী পাল, ইমান নাজানে খেলিবলৈ, মোৰজনীয়ে বাৰু একদম নাজানে খেলিবলৈ, আজি প্ৰথম খেলিছে তাই। তথাপিও চেষ্টা কৰিছে আৰু খেলিবলৈ। সিহঁতক দেখিলে আগৰ দিনবিলাকলৈ আমাৰ মনত পৰি যায়, আমিও এনেকৈ আগতে খেলিছিলোঁ, বহুত ভাল লাগিছিলে খেলি। আপোনালোকেও খেলিছিলে চাগে ন, নে এতিয়াও খেলে হ'বলা? এয়া এতিয়া কেৰম বৰ্ডটো গ'ল, এতিয়া কিটচেন খেলিছে সিহঁতে তিনিটাই মিলি।
মানে এটা এটাকৈ ষ্টেজ বাই ষ্টেজ আহি আছে আৰু কি খেলিব। এয়া আকৌ এটা বেলেগ গেম, দল লৈ মেলি খেলিছে। মাজে মাজে ডনো লাগে দেই, চাব দেই আপোনালোকে। মাজে মাজে মোৰজনীয়ে অলপ লাগিবই আৰু। এই ভাল এই বেয়া মানে। এয়া লাগিলেই নহয় জগৰ, উপায় নাই আৰু। সিহঁতক চাই থাকিলে কেতিয়াবা হাঁহিও উঠে, কেতিয়াবা খঙো উঠে, নক'ব আৰু কেনেকুৱা লাগে। আপোনালোকৰ ল'ৰা ছোৱালীয়ে কি কি কৰে বাৰু ক'ব দেই, মোক জনাব। কেতিয়াবা মানে সিহঁতৰ নিমিলে ইজনী সিজনীৰ লগত মতবিলাক। এয়া এতিয়া মোবাইলত লাগি গ'ল আৰু, মানে ষ্টেজ বাই ষ্টেজ আৰু, মানে বেলেগ বেলেগ গেম। প্ৰথমে কেৰম ব'ৰ্ড, তাৰপিছত কিটচেন, এইবাৰ এতিয়া মোবাইলত খেল। কি কৰিব উপায় নাই, বাহিৰততো তেনেকৈ জেগা নাই সিহঁতক খেলিবলৈ কাৰণে। আৰু যিহেতু ৰাতি আহিলোঁ, সেইকাৰণে সিহঁতে বাহিৰত খেলিবলৈ পোৱা নাই। চ' ভিতৰতে যি যি পায় সেইখিনিকে খেলি আছে আৰু। মই অলপ ৰেকৰ্ডিং কৰিলোঁ, ভিতৰত অলপ কিবা কিবি কৰিও দিলোঁ বাৰু। এতিয়া আহি গ'ল ড্ৰয়িঙত। ড্ৰয়িং নহয়, এইটো পাজল। ডাঙৰকেইটাৰ কাৰণে দাদাই পাজল এখন এখন মানে প্ৰিণ্ট আউট উলিয়াই দিলে, মানে ধুনীয়াকৈ পাজল কৰি আছে এতিয়া। পাজল ক্ৰেক কৰিছে। আৰু এই সৰুটোৰ কাৰণে এয়া ড্ৰয়িং, সেই কালাৰিং কৰিছে। ডাঙৰটো মাজে মাজে সিহঁতৰ লগত জইন কৰে আৰু, দেখিছে সি এতিয়া কালাৰ কৰি আছে, খজুৱাইছে তাৰ। তাক ডগীটোহে লাগে কালাৰ কৰিবলৈ। চ' দাদাই গুগলৰ পৰা ছাৰ্চ কৰি ডগীটো উলিয়াই দিছে আৰু সি কালাৰ কৰি আছে এতিয়া। আৰু ইহঁত দুজনে স্পেলিংবিলাক বিচাৰি আছে। এনেকৈ কৰিলে আচলতে সিহঁতৰ ব্ৰেইনটো ডেভেলপ হয়, নহয় জানো? এয়া চাওক মোৰজনীয়ে কি কৰিছে, একদম ল'ৰা টাইপ। দুইজনীয়ে এতিয়া পাবজি খেলিছে, দুইজনীয়ে। এতিয়া ককায়েকৰ ওচৰলৈ আহিছে, চাব দেই। তাৰ লগত মানে তাকো মানে লৈ লৈছে পাবজি খেলিবলৈ, কিন্তু সি লাজ কৰিছে। সি যিহেতু সিহঁততকৈ অলপ ডাঙৰটো, চ' বিচৰা নাই যাবলৈ। কিন্তু দুইজনে মানে টানিয়ে আছে তাক বাৰে প্ৰতি, দেখিছে পাবজি খেলিব লাগে বোলে, কিন্তু সি নাযায়। উপায় নাই মানে, কি ক'ব আৰু। সিহঁততকৈ অলপ বেছি ডাঙৰ হৈ গ'লতো, সেইকাৰণে মানে সিহঁতৰ লগত অলপ কিছুমান ক্ষেত্ৰত নিমিলে বাৰু। কি কৰিব আৰু। এয়া এতিয়া সৰুকেইটাক প্ৰথমে ডিনাৰ কৰিবলৈ বহাই লৈছোঁ। কি কি কৰিছে দেখিছে, ডিনাৰ কৰিবলৈ বহোঁতেও সিহঁতৰ শান্তি নাই মানে। এয়া মোৰ তাইৰ বেষ্ট ফ্ৰেণ্ডৰ দেউতাকে, দেখিছেনে কি ধুনীয়াকৈ তাই মানে ফ্ৰেণ্ডৰ পিকচাৰবিলাক, এখন এখন বাথৰুমৰ দৰজা হয়, ধুনীয়াকৈ প্ৰিণ্ট আউট উলিয়াই মেলি ধুনীয়াকৈ পেষ্ট কৰি দিছে। আশা কৰোঁ আজি ভিডিঅ'টো চাই চাগে ভালেই পালে। আৰু যদি আপোনালোকে মোৰ চেনেলত নতুন, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যদি কিবা কিবি ভুল দেখিছে মোক জনাবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, শুভৰাত্ৰি, ধন্যবাদ।